নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিন্স ফুকন অল মিক্সাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগত জনাইছোঁ। আমি আগৰ ভিডিঅ'টোত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে লাঞ্চ কৰা অনলাইন ক্লাছৰ বিষয়ে আলোচনা কৰিছিলোঁ। ৰেডিঅ' ক্লাছৰ দ্বাৰা দিছে আৰু কোনকেইদিন দিব, কোনকেইদিন দিছে আৰু কেইটাৰ পৰা সময় কিমান, সেই বিষয়ে আলোচনা কৰিছিলোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে মোৰ আই বাটনত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। আজিৰ ভিডিঅ'টোত শৈক্ষিক বৰ্ষ সাল সলনি হ'ব নে নহয় তাৰ ওপৰত আলোচনা কৰিম। আলোচনা কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম চৰকাৰে জানিব বিচাৰিছে শৈক্ষিক বৰ্ষ সালসলনি কৰিব আপোনালোকে বিচাৰে নে নিবিচাৰে জনসাধাৰণে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সেৱাৰ শিক্ষাবিদসকলৰ পৰা এইটো পৰামৰ্শ বিচাৰিছিল আৰু এতিয়া আমাৰ জনসাধাৰণৰ পৰাও পৰামৰ্শটো বিচাৰিছে। আপুনি যদি সালসলনি কৰিব বিচাৰে নে নিবিচাৰে তাৰ মতামত দিবলৈ এটা অনলাইনত দিব লাগিব আৰু সেই অনলাইনটো সেৱাৰ যিটো পৰ্টেল হয় সেই তাত গৈ দিব লাগিব। আৰু আহক ভিডিঅ'ত কেনেকৈ দিব চাওঁ। আপোনালোকে সেৱাৰ নিজৰ যিটো ৱেবছাইট হয় সেই ৱেবছাইটটো খুলি ল'ব। খুলি লোৱাৰ পিছত আপোনালোকে ইয়াত দেখিছে পৰ্টেল ফৰ ছাজেশ্যন অন ৰিভিজন অফ একাডেমিক ইয়েৰ, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দিছে ডিউ টু কাৰেণ্ট এণ্ড স্কেনেৰিঅ অফ COVID-19 দ্য এডুকেশ্যন ইনষ্টিটিউশ্যন ইন আছাম আৰ ক্ল'জ লং ইন অৰ্ডাৰ টু মিনিমাইজ দ্য লষ্ট একাডেমিক ডেজ। দ্য গভৰ্ণমেণ্ট অফ আছাম প্ৰপ'জ ফৰ ইনহেঞ্চমেণ্ট অফ কাৰেণ্ট একাডেমিক ইয়েৰ আপ টু 31 March 2021 and also propose to continue the academic year. Please mark your suggestion. তাৰমানে একাডেমিক ইয়েৰটো যিটো এতিয়া সলনি কৰিবলৈ গৈছে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ কৰিবলৈ গৈছে, সেইটো আপুনি এগ্ৰী হয় নে নহয়। যদি এগ্ৰী হয় তেনেহ'লে ইয়াত আই এগ্ৰীত ক্লিক কৰিব আৰু যদি নহয় তেনেহ'লে আই ডো নট এগ্ৰী। যদি আই এগ্ৰী কৰে তেনেহ'লে আপোনালোকে ইয়াত দেখিছে your name অকুপেশ্যন আৰু ডেজিগনেশ্যন বহুৱাব, নিজৰ মোবাইল নাম্বাৰটো আৰু ইমেইলটো আৰু ডিষ্ট্ৰিক্ট বহুৱাব। তাৰপিছত ডিষ্ট্ৰিক্ট বহুৱাৰ পিছত য'ত ইয়াৰ কেপচাৰ কোডটো এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত ছাবমিট ইয়'ৰ ছাজেশ্যন। ইয়াত দেখিছে এগ্ৰী কৰিছে 95.98% আৰু নট এগ্ৰী কৰিছে 4.02%। আৰু এতিয়া আপোনালোকে এগ্ৰী কৰিলে আপোনালোকৰ কি লাভ হয়। এগ্ৰী কৰিলে এইটোৱে হ'ব যে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে আপোনালোকৰ শৈক্ষিক বৰ্ষটো সলনি হৈ যাব। আপোনালোকৰ মতামত বিচাৰিছে মানে চৰকাৰে ইয়াত, সেইকাৰণে এইটো কৰিছে। এগ্ৰী কৰিলে এইটো হ'ব যে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ সলনি হ'ব। আৰু যিহেতু আগতে আমাৰ মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী মানৰ পৰা আৰম্ভ হয়, এতিয়া আৰম্ভ হ'ব মে' মানৰ পৰা আৰম্ভ হ'ব। এতিয়া বৰ্তমান যিখিনি 10ত আছে তেওঁলোকৰ কাৰণে বহুত সুবিধা হ'ব, কাৰণ বহুত সময় পাব তেওঁলোকে। আৰু এইটো হ'ব যে ফেব্ৰুৱাৰী মানত মেট্ৰিক পৰীক্ষা হয় আৰু বাকী ক্লাছবোৰ নহয়, আৰু জানুৱাৰীত তেনেকৈ ক্লাছেই নহয়। সেইবাবে তেওঁলোকৰ লাভৱান হ'ব, ক্লাছবোৰ ক্ষতি নহ'ব তেতিয়া এইটো কৰিলে। সেইবাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সকলোৰে ছাজেশ্যনটো বিচাৰিছে। তো যদি আপোনালোকে এগ্ৰী দিব বিচাৰে তেনেহ'লে আই এগ্ৰী দিব, আৰু যদি আপোনালোকে দিব নিবিচাৰে তেনেহ'লে আই ডো নট এগ্ৰী দিব। আৰু এইখিনি ফিল আপ কৰি ছাবমিট কৰি দিলে কৰি দিব পাৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।